প্ৰিয়। তোমালৈ খোকা খোকা শব্দৰে হাতত তুলি লৈছোঁ এটি কলম। তোমাৰ বাবে এখন চিঠি লিখাৰ আপ্ৰাণ ইচ্ছাত। আশা কৰোঁ ভাল। ৰঙা বেলিটো আজি চকুত চাট মাৰি তোমালৈ চিঠি লিখাত বৰ অশান্তি কৰিছেহি। গধূলিয়ে পুৱাক যিমানে খেদি আহে সিমানে ৰঙা বেলিটোৰ উত্তপ্ত ৰূপ নিগৰি আহে। জানানে, আজিকালি নৃত্যৰ লগতে সন্ধিয়াৰ বেলিটিও খুব প্ৰিয়। তোমাৰ সৈতে একেলগে বহি আবেলিৰ পৰত খোৱা চাহৰ জুতি আজিও ওঠত লাগি আছে। অন্ত পৰিছিল এক অধ্যায়, কিন্তু সমাপ্তি ঘটা নাছিল। মৰমৰ আৱেগ অনুভূতিবোৰ উটি গৈছিল সকলো প্ৰতিশ্ৰুতি, ভাঙি গৈছিল সকলো সপোন। তথাপিও আজি মধুৰ স্মৃতিবোৰ। ৰাতিপুৱা উঠি মোৰ হাতৰ চাহ তুমি তৃপ্তিত খোৱা, বৰষুণৰ বতৰত বৰষুণৰ টোপালবোৰ হাতেৰে ধৰি অনৰ্গল কথা পাতি সময় কটোৱা, আৰু কত যে কি, মই যে পাহৰিছিলোঁৱেই। আজি তোমাৰ জন্মদিনৰ বাবে নামঘৰতে শৰাই এভাগ দিছোঁ। তুমি ভালপোৱা ৰঙা ৰঙৰ কাপোৰযোৰ পিন্ধিবলৈ হাত বাউলি দিও খন্তেক সময়ৰ বাবে ৰৈ গ'লোঁ। এতিয়া আৰু মোৰ উকা কপালখনত তুমি ভালপোৱা সেন্দুৰকণো তোমাৰ শেষ সেৱাতেই উটুৱাই দিছিল আয়তিয়ে। তোমাক যে শেষবাৰ চাবলৈ মোৰ যে ইমান মন গৈছিল, কাষত বহি এপলক চুবলৈ, সাৱটি কথা পাতিবলৈ। কিন্তু তুমি যে নাই, সেই খবৰটোৱে মোৰ হাত ভৰি কঁপাই তুলিছিল। শেষত অজ্ঞান হৈ পৰি ৰৈছিলোঁ তোমাৰ হাঁহি থকা নীলা ৰঙৰ চাৰ্ট পিন্ধি কামাখ্যা মন্দিৰত মৰা ফটো এখনৰ তলত। মই জানো তুমি এতিয়াও মোৰ উশাহে নিশাহে, প্ৰত্যেক শিৰে শিৰে বৈ ৰয় তোমাৰ মৰম। শেষত তোমালৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। তোমালৈ বহুত মৰম। আজিলৈ সামৰিলোঁ। ভালে থাকিবা। ইতি তোমাৰ নিৰূপ।